Hello friends, আজি মই পিকনিকৰ ভিডিঅ' আপোনালোকৰ আগত আপলোড কৰিম। আমি পিকনিক যাব ওলাইছিলোঁ 29 তাৰিখ সানডে সংখাৰী হাজৱ পিকনিক স্পট। খুব ধুনীয়া জেগা, আপোনালোকেও যাব। জেগাটো বিৰাট চাফা হয়। সৌৰভ আৰু মই কিবা ধুই আছিলোঁ চাগে, মনত নাই। সেইদিনাখনি আচলতে কি হ'ল, খুব ধুনীয়াকৈ ভিডিঅ' বনোৱা হৈছিলে আৰু ভিডিঅ'খিনি কিবা কাৰণত ডিলেট হৈ গ'ল। আৰু এয়া মই এনেকৈ ফটো ভিডিঅ' অলপ লৈ বেলেগৰ মোবাইলত থকা এনেকৈ এডিট কৰি ইউটিউবত দি দিলোঁ, মেমৰি হিচাপে থাকি যাব। আৰু জেগাটো খুব ধুনীয়া আছিলে। এয়া ভূপেন দা, অৰ্চনা, হাজবেণ্ড, মই, এয়া আমি দুটা। তাত বহুত বগৰী গছ আছিলে। এয়া আমাৰ পাৰ্থই গাহৰি মাংস বনাইছিলে। আমাৰ খানাত আছিলে গাহৰি, হাঁহ আৰু ব্ৰইলাৰ। পাৰ্থই খুব ধুনীয়া বনাব জানে। মেইন ৰান্ধনি হৈছে পাৰ্থ। এয়া সৌৰভ মাংস টেষ্টিং কৰি আছে। এয়া ব্ৰইলাৰ, আমাৰ টিকলি দুজনীয়ে খুব খেলিছে। এতিয়া মই হাঁহ বনাই আছিলোঁ, হাঁহৰ মাংসটো বনাইছিলোঁ। ইহঁত দুটাই খিচিৰি খোৱাত ব্যস্ত। দিগন্তৰে চব্জি কাটিছে। এয়া বাই লৈছিলে কবি বাই লোৱা ভিডিঅ'। এনেকৈ অলপ থকা ভিডিঅ' এনেকৈ এডিট কৰি দি দিলোঁ আৰু। হাঁহৰ মাংস একদম উতলি আছে। অৰ্চনা আৰু ভূপেন দাই বেঙেনা ভাজিছিলে, সেইখিনি ভিডিঅ' ডিলেট হৈ গ'ল, নায়ে। সকলোৱে পিছে কিবা নহয় কিবা কৰিছে সেইদিনাখনি, কিন্তু মেইন ৰান্ধনি আছিলে পাৰ্থ। এয়া চম্পক দাই লোৱা ফটো আছিল, দূৰৰ পৰা লোৱা। সেইখিনিও পিছে কামত আহিছে ফটোখিনি। এয়া আমি ভিডিঅ'টো চাব আপোনালোকে সকলোৱে। বহুত